থাকিলেই শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা। ছ'চিয়েল মিডিয়াত ডক্টৰ ৰণোজ পেগুৱে এটা পোষ্টত উল্লেখ কৰিছে, ৰেচন কাৰ্ড আয়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব, নতুবা কোনো যোগ্য কৰ্তৃপক্ষই প্ৰদান কৰা আয়ৰ প্ৰমাণ পত্ৰও ৰেচন কাৰ্ডৰ ঠাইত গ্ৰহণ কৰা হ'ব। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাজ্যজুৰি চৰকাৰী আৰু প্ৰাথমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত আয়ৰ বৈধ প্ৰমাণ হিচাপে ৰেচন কাৰ্ড গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। ছ'চিয়েল মিডিয়াত ডক্টৰ ৰণোজ পেগুৱে এটা পোষ্টত উল্লেখ কৰিছে, ৰেচন কাৰ্ড আয়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব, নতুবা কোনো যোগ্য কৰ্তৃপক্ষই প্ৰদান কৰা আয়ৰ প্ৰমাণ পত্ৰও ৰেচন কাৰ্ডৰ ঠাইত গ্ৰহণ কৰা হ'ব। চৰকাৰৰ বিনামূলীয়া নামভৰ্তিৰ আঁচনিৰ অধীনত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীৰ আৰু অভিভাৱকসকলৰ বাবে সকাহ হিচাপে এই স্পষ্টীকৰণ দিয়া হৈছে। ইয়াৰ পূৰ্বে 2024 চনত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল যে ৰাজ্যজুৰি বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তি কৰা 1.66 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ ভিতৰত 71%তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ পৰিয়ালৰ বাবে মাচুল ৰেহাই আঁচনিৰ সুবিধা লৈছে। ইয়াৰ পূৰ্বে 2 লাখ টকা পৰ্যন্ত অভিভাৱকৰ বাৰ্ষিক আয় থকা ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ যোগ্য আছিল যদিও চলিত বৰ্ষৰ পৰা এই সীমা 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে।